নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, যোৱাকালি যোৱা ৰাতি আৰু আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ পৰি আছে। আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা? আজি দিনটো বৰষুণ পৰি থকাৰ বাবে মোৰ কামৰ বিশেষ ব্যস্ততা নাই বাবে মই ঘৰতে আছিলোঁ। কিন্তু এতিয়া ঘৰত থাকি আমনি লগাৰ বাবে মই এতিয়া ছাতি লৈ গাঁৱলৈ ওলাইছোঁ। এই বন্ধু বান্ধৱীসকল, আজি গাঁওখন কেনেকুৱা পৰিস্থিতিত আছে, আজি গাঁৱৰ কাক লগ পাওঁ, সকলো ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, গাঁৱত ওলাই প্ৰথমতে দেখা পালোঁ মোৰ এজন খুৰাই কিবা কলপাত টানি আছে। কি কাৰণত টানি আছে তেওঁ সুধো টানি আছে। খুৰা কলপাত টানি আছে, কি কৰিবি কলপাতটো? ফিচাৰীত মাছৰ কাৰণে। ফিচাৰী মাছৰ কাৰণে এই কলপাতটো দিবি? আচ্ছা। ফিচাৰীৰ মাছবিলাক পুৰা খায় না কলপাত? গ্লাছ কাপে পুৰা মানে ভালভাৱে খায়। খুৰাই পুখুৰীত থকা মাছবিলাক কলপাতৰ খাদ্য যোগান ধৰি আছে। এয়া কলপাত দি আছে। আহি দেখা পালোঁ ইয়াত পেহী জেঠী বাইহঁতে মাছ মাৰি আছে। বৰষুণ পৰিলে এক প্ৰকাৰৰ ভালো হয় দেচোন দে, আমাৰ গাঁৱলীয়া মানুহবিলাকে মাছ মাৰি খাব পাৰে। মাইনা স্কুলৰ পৰা আহিলি? যা ভিজিছা দেখোন। বৰষুণ পৰি থাকিলে যে ল'ৰা ছোৱালীৰ কিমান কষ্ট হয়। বন্ধু বান্ধৱীসকল, আহি মই খেলপথাৰ পালোঁ আৰু এইখন খেলপথাৰতে চলি আছে প্ৰাইজ মানি প্ৰতিযোগিতামূলক ফুটবল খেলখন। এইখনেই হ'ল খেলপথাৰ। খৰাপোটা গাঁৱৰ আটক ধুনীয়াকৈ সজা এয়া শীতলা দেৱী মন্দিৰ সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আৰু ব্ৰিটিছা ওলাই আছে ৰে। এই ক'লা ল'ব মন যায় না, চুৰে কয় পিতাই বাছত নেকি? ক'লা ল'লো দে। কাৰ যে চাৱাত হৈ যায় ৰাস্তাত ওলাই খবৰে নাই দে। আহি পাই গ'লোঁ ট্ৰেইন ৰাস্তা আৰু মই যিটো ট্ৰেইন ৰাস্তাৰ ওপৰত আছোঁ এইটো হ'ল গোৱালপাৰা বঙাইগাঁও আৰু কামাখ্যা সংযোগী ৰেলপথ। এই ৰেলপথৰ ওপৰত আছোঁ আৰু ৰেলপথৰ পৰা সেউজীয়া ধাননি পথাৰবিলাক চাই আছোঁ। আপোনালোকে চাওক বন্ধু বান্ধৱীসকল, কি ধুনীয়া এটা পৰিৱেশত আছে। দুদিনৰ পিছত হয়তো বন্ধু বান্ধৱীসকল আমি লাইনেৰে চলা ট্ৰেইন দেখিবলৈ পাম। এয়া ৰেল ৰাস্তাৰ চাইডে লাইনৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ হৈছে লাইন, কিন্তু ট্ৰেইন চলিবলৈহে বাকী আছে। গতিকে কিছুদিনৰ পিছত আমি দেখিবলৈ পাম লাইনেৰে চলা ট্ৰেইন। আহি পালোঁ এই চলিচন ঘৰত। এয়া মোবাইল টিপি আছে চলিচন। তো ইহঁতৰ ঘৰত আহিছোঁ আৰু বহি, আৰু ইহঁতৰ ইমান বগা কোমোৰা লাগিছে চা না চোতাল। বন্ধু বান্ধৱীসকল, আহি ঘৰ পালোহি আৰু সন্ধিয়া সাজ লগাৰ কাৰণে গৰখীয়াজনে গৰু আনি আছে। এয়া মানুহৰ ঘৰে গৰখীয়াজনে দি আছে। যিসকল বন্ধু বান্ধৱে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টা প্ৰেছ কৰি অল কৰি দিব। যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজ ফ'ল' কৰি দিব।